যি আমাৰ খেলটো হৈছিলে চিমেণ্ট চাপৰি ভেটাৰন FC আৰু মাজাবাৰী FC মাজত মানে ব্যৱধানটো হ'ল 3-1 গলত মানে ব্যৱধান মানে মাজাবাৰী একাডেমি জিকিছে। আৰু এই খেলৰ মেইন উদ্দেশ্য কিহৰ কাৰণে খেলটো পাতা হৈছিল? আমি এটা উদ্দেশ্য হৈছে কি আমাৰ ইয়াত মানে কোনে জিকিছে কোনে হাৰিছে আমাৰ সেইটো উদ্দেশ্য নহয়। আমি গাঁৱলীয়া অঞ্চলত আমি এইটো কাৰণেই পাতিছোঁ যাতে ইয়াৰ পৰা আমাৰ খেলুৱৈবিলাক নিৰ্বাচন হৈ খেলুৱৈবিলাক যাতে ইয়াৰ পৰা ভাল এটা প্লেটফৰ্ম দি যাতে বাহিৰত খেলিবলৈ সুবিধা পায়। তেওঁলোকে এইটো আমি এটা কঠীয়া তুলিহে আমি এইটো পাইছোঁ। ইয়াৰ পৰা তেওঁলোকে নিৰ্বাচিত হৈ ভাল এটা তেওঁলোকে দিশত আগবাঢ়ি যাওক, এইটোৱে আমাৰ ইয়াৰ উদ্দেশ্য আছে। আৰু আজিৰ দিনত আমি যুৱ চামক যিটো খেলৰ পৰা আঁতৰি যোৱা বেয়া বস্তুত বেছিকৈ গুৰুত্ব দিয়াটো আমি দেখি পাইছোঁ, নিচাযুক্ত বস্তুত গুৰুত্ব দিয়াটো আমি দেখি পাইছোঁ। আপুনি এই সময়ত তেখেতলোকৰ কাৰণে কি নিশ্চয় এইটো সময়তে মই তেখেতলোকক এটা আহ্বান কৰিব বিচাৰোঁ, যদি যিকোনো ক্ৰীড়া ফুটবল হওক, ক্ৰিকেট হওক, হাই জাম্প হওক, লং জাম্প হওক, যিকোনো মাৰাথন হওক, তেওঁলোকে যদি এইবিলাকৰ আকৰ্ষণ বেছি হয়, তেওঁলোকে যদি এইবিলাকত অন্তৰ্ভুক্ত হয়, তেতিয়াহ'লে এইবিলাক বেয়া বস্তু খোৱাবিলাকত তেওঁলোকে বঞ্চিত হ'ব। কাৰণ শৰীৰে ক'ব যেতিয়া ড্ৰাগছ খাব বা অন্য বস্তু সেৱন কৰিব, তেতিয়া সেই বস্তুটো তেওঁলোকে মাৰাথনে হওক বা ফুটবলে হওক খেলিব নোৱাৰে। গতিকে তেওঁলোকে যদি সদায় খেলিব আগ্ৰহ প্ৰকাশ কৰে, এই বস্তুবিলাকৰ সদায় তেওঁলোকে বিৰত থাকিব। গতিকে নিউ প্ৰজন্মক মই কৈছোঁ, খেলৰ প্ৰতি তেওঁলোকে আকৰ্ষণ হওক আৰু এই বস্তুবিলাক এভইড কৰি নিজৰ জীৱন বচাওক আৰু তেওঁলোকে সুনাম কঢ়িয়াই আনক। আৰু এইখিনি সময়ত আমি দেখিব পাওঁ যে বহুত ল'ৰাই ভাল খেলত আগ্ৰহ আছে, এই সময়ত সুবিধাও নাই, কিছু সুবিধাও নাই। চৰকাৰক এই সুবিধা দিয়াৰ কাৰণে কি আপোনালোকে আহ্বান জনাব? মই চৰকাৰক এইটো সুবিধা জনাইছোঁ যে আমাৰ গাঁৱে আমাৰ ধৰক এছ'চিয়েশ্যন আছে, ডিষ্ট্ৰিক্ট এছ'চিয়েশ্যন আছে। ডিষ্ট্ৰিক্ট এছ'চিয়েশ্যনৰ বহুত সুবিধা আহে, তেওঁলোকক ফুটবল আহে, বিভিন্ন সৰঞ্জাম আহে। এইবিলাকক গাঁৱে তেওঁলোকক এখন মানে পাতি বা অঞ্চলে পাতি তেওঁলোকে এইবিলাক মানে বাহিৰলৈ ল'ৰাবিলাক বহুত এতিয়া প্ৰতিভাৱান ল'ৰা আছে যিবিলাকৰ সুবিধা পোৱা নাই। সুবিধা পালে তেওঁলোকে বাহিৰত খেলিবলৈ সুবিধা পাব। গতিকে আমাৰ এছ'চিয়েশ্যনে এইটো হেৰি কৰিব লাগিব। আৰু যিবিলাক বুদ্ধিজীৱী আমাৰ যিবিলাক গাঁৱৰ যিবিলাক মানুহ আমাৰ অলপ মানে জনা শুনা মানুহ, এইবিলাকে তেওঁ উৎসাহ দিব লাগিব। উৎসাহ দিলে মানে নিশ্চয় ল'ৰা ছোৱালীবিলাক আগবাঢ়ি আহিব। মই এইখিনিকে মই আহ্বান জনাব বিচাৰিছোঁ। আৰু চৰকাৰকো যিবিলাক আমাৰ ডিষ্ট্ৰিক্ট এছ'চিয়েশ্যন সেইদিনা চমকত আহি পিনি তেওঁলোকে কিছুমান সা সুবিধা দিছে। তেওঁলোকে প্ৰত্যেক অঞ্চলত এতিয়া ডেকাপামত খেলিছে, আমাৰ ইয়াত মাজাবাৰী অঞ্চলত খেলিছে, এইবিলাকত তেওঁলোকে আহি পিনি এইবিলাক নিৰীক্ষণ কৰিব লাগে আৰু কি অসুবিধা আছে এইবিলাক দূৰীকৰণৰ কাৰণে তেওঁলোকে প্ৰচেষ্টা আগবঢ়ায়। আৰু এইখিনি সময়তে আমি ধেমাজি অঞ্চলৰ আটাইতকৈ মানে গৰাখহনীয়া সমস্যাত মাজৰবাৰী অঞ্চলখন এই সময়ত ভুগি আছে, তাৰ বিষয়ে চৰকাৰক কি ক'ব? নহয়, আমি এইটো বিষয়ে আমি বহুতবাৰ এবাৰ দুবাৰ ডিষ্ট্ৰিক্ট এছ'চিয়েশ্যন সেইদিনা চমকত আহি পিনি তেওঁলোকে কিছুমান সা সুবিধা দিছে। তেওঁলোকে প্ৰত্যেক অঞ্চলত এতিয়া ডেকাপামত খেলিছে, আমাৰ ইয়াত মাজাবাৰী অঞ্চলত খেলিছে, এইবিলাকত তেওঁলোকে আহি পিনি এইবিলাক নিৰীক্ষণ কৰিব লাগে আৰু কি অসুবিধা আছে এইবিলাক দূৰীকৰণৰ কাৰণে তেওঁলোকে প্ৰচেষ্টা আগবঢ়ায়। আৰু এইখিনি সময়তে আমি ধেমাজি অঞ্চলৰ আটাইতকৈ মানে গৰাখহনীয়া সমস্যাত মাজৰবাৰী অঞ্চলখন এই সময়ত ভুগি আছে, তাৰ বিষয়ে চৰকাৰক কি ক'ব? নহয়, আমি এইটো বিষয়ে আমি বহুতবাৰ এবাৰ দুবাৰ নহয় আমি মানে বহুতবাৰ আমি চৰকাৰক এইটো মানে আহ্বান কৰি আছোঁ যে আমাৰ ইয়াত মানে বৈজ্ঞানিক ভিত্তিত তেওঁলোকে আমাৰ এইটো মানে গৰাখহনীয়াটো ৰোধ কৰিব লাগে। এতিয়া বাৰে মানে পাকো পানী দিয়াকৈ আমি জিৰ' বেগ বিচাৰিছোঁ। আমি যদি জিৰ' বেগ দি পিনি ইয়াত এটা যদি নিৰ্মাণ কৰি পিনি তেওঁলোকে মানে বন্ধ কৰে, তেতিয়াহ'লে এটা স্থায়ী নিৰ্মাণ হয়। এতিয়া যিটো হৈছে এইটো ক্ষণস্থায়ী, ইয়াত কোনো উপকাৰ নহয়। এতিয়া আগতে আমি বাঁহৰ পাকো পানী দিছিলে, এতিয়া আমি অলপ এবছৰ আগত মানে এইটো লোহাৰ পকাৰ এইটো পাকো পানী দিছে। কিন্তু আমি ভাবোঁ এইবিলাকো আমাৰ নহ'ব। এইবিলাক আমাৰ জিৰ' বেগ আনি পিনি তেওঁলোকে যদি এটা বৈজ্ঞানিক পদ্ধতিৰে এইটো যদি স্থায়ী সমাধান কৰে, তেতিয়াহ'লে এই অঞ্চলবাসী বাচিব, আমাৰ ৰাইজ বাচিব। আৰু ইয়াৰ পৰা বহুত মানুহতো গুচি গৈছে মানে স্থানান্তৰি হৈ গৰাখহনীয়াৰ পৰা প্ৰায় 20-25খন ইতিমধ্যে অঞ্চল হৈছে। আমি এইবিলাক বহুত আমি দাবীদাৰ কৰি আছোঁ, স্থানীয় সংগঠনে কৰি আছে, GNSMে প্ৰতিষ্ঠা বহুতবাৰ এইটো কৰি আছে GNSMে। গতিকে এইখিনিকে মই চৰকাৰক জনাওঁ যে যিখিনি কৰিছে সেইখিনি স্থায়ীভাৱে কৰিলে খুব সুচল হ'ব, সুবিধা হ'ব।